তো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি অন্য এটা ভিডিঅ' লৈ আহিলোঁ আকৌ আপোনালোকৰ মাজত। আশা কৰিছোঁ আপোনালোকৰ ভালেই। এতিয়া নিবলৈ আহিলোঁ আমি ফিংগাৰ, আৰু এয়া দেখিবলৈ পাইছে আলু বস্তা। এতিয়া হোটেলত সোমালোঁ, অলপ চাহ আৰু চিঙৰা খাবলৈ লৈছোঁ। এয়া হৈছে মলীয়াবাৰী, মই নেপালী বাইদেউ বুলি মাতোঁ, শিৱ মন্দিৰৰ ওচৰত বাইদেউগৰাকী দোকান। এয়া আপোনালোকৰ যদি মন যায় ইয়াৰ পৰা চিঙৰা নিব পাৰে, বাইদেৱে বহুত ধুনীয়া বনায়। মইতো ইয়াৰ পৰাই বেছিভাগ খাওঁ চিঙৰা। বাইদেউ বৰ্তমান চাহ বনাই আছে, ভিতৰত সোমাই আছে বাইদেউগৰাকী। এয়া দেখিবলৈ পাইছিলে অকণমানকৈ, টেষ্টটো ভাল, বাইদেৱে ধুনীয়াকৈ বনায়। আহি পালোহি ৰামনগৰ। এয়া দেখিবলৈ পাইছে ৰামনগৰৰ আগেৰে গৈছে 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। তাৰ কাষতে আছে অলপমান দোকান, তাতে মই সোমালোঁ অলপ বস্তু ল'বলৈ। বস্তু লোৱা হৈ গ'ল ইতিমধ্যে। আপোনালোকৰ এনেই পৰিৱেশটো দেখাইছোঁ কেনেকুৱানো। এয়া দেখিবলৈ পাইছে এটা নামঘৰ। তাৰপিছত পালোহি আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো। এয়া দেখিবলৈ পাইছে ৰাস্তা কাষতে বনৰীয়া ফুল পুৰা লাগি আছে। অলপ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। কি ফুল বুলি কয় নেজানো, এইবোৰ ৰাস্তা কাষতে ভাল লাগে, খালি পৰিৱেশটো ধুনীয়া লাগিছে। আকৌ এবাৰ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া ৰাস্তা কাষতে নলা, অলপ পানী হয় বাৰু জেগাখিনি। এয়া পাণবাৰীলৈ যোৱা ৰাস্তাটো। ইয়াত কাষতে আগতে ৰাস্তা আৰু ঘৰ দুৱাৰ একো নাছিল, এতিয়া হৈছে আৰু। ঘৰলৈ যা, কেতিয়া যাবি? হা, কাৰ লগত যাবি? মোৰ লগত? মা যাব নাই? জিজি খালি? আৰু কি খালি এতিয়া? মাংস খালি? অঁ, আমি লগতে যাম দেই। এইফালে কেক খাইছ? এনেকে খাইছ? অলপ বজাৰলৈ আহিছিলোঁ, এতিয়া খাব লৈছোঁ আইচক্ৰীম। দেখিছে আপোনালোকে, একদম মিঠা মিঠা আইচক্ৰীম খাই আছোঁ। তাৰ পাছত আহিলে এয়া JR ফাষ্ট ফুড। ইয়াত দেখিবলৈ পাইছে কিমান কি যে বস্তু আছে, কি যে পায়, দেখিছে ন আপোনালোকে। অলপ পৰিৱেশটো দেখাই দিছোঁ, কি সুন্দৰ দেখিবলৈ পাইছে। এয়া হৈছে মই অভাজন। আহি গ'ল আমাৰ খানা। এইবাৰ দেখিব পাইছে কি টেষ্টি বনাইছে। আপোনালোকেও আহি চাবচোন খাবলৈ, যদি ডিগবৈত থাকে খাই চাব এবাৰ। এয়া টেষ্ট কৰি চাইছোঁ, কি মজা, কি মজা। এবাৰ খোৱাতহে কথা আৰু। লাহেকৈ ছাবস্ক্ৰাইবটো কৰি দিব দেই। বাই বাই।